Hi friends, welcome to my YouTube channel. So আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। So আজি যাই আছোঁ আমি ফেঞ্চি বজাৰত। So মোৰ লগত কোনে যাব চাই লওক আপোনালোকে। Hi. আছে নাই? বলা। Let's go. মই গণেশ খান ষ্টাৰ্ট দি দিলোঁ। Let's go. তামাম গৰম দিছে দে আজি কিন্তু বাপৰে বহুত ৰ'দ দিছে। গৰম দিন পৰিছে আৰু। তো এইখিনি লাষ্ট গেট হয়, আমি লাষ্ট গেটতে থাকোঁ। তো এইফালে ৰাইট চাইডে যাব লাগিব, গণেশগুৰি হৈ চিধা পল্টন বজাৰ। তো বলক অলপ স্পীডত যাওঁ, আপোনালোকে চাইও বৰিং পাব। লেটছ গো। Finally, friends, fancy bazaar পাই গ'লো। So প্ৰথমতে হাফ পেণ্ট আৰু চাৰ্টৰ দোকান চাওঁ। 100 টকা। দামবিলাক কি বেলেগ বেলেগ নে চেম দাম? একে দাম? সব একে দাম। 100 টকা ন? কিবা কমত পাম নে দুটামান ল'লে? দুটামান ল'লে কমত পাম নে? হাফ পেণ্ট এটা লৈ ল'লে 100 টকা দিয়ে। শাৰ্টবিলাকৰ প্ৰাইচ কিমান? 250। ডিছকাউণ্ট হ'বনে? হ'ব দি দিয়ক এটা। চাৰ্ট এটা লৈ ল'লোঁ 250 দি। এইটো চাওক, এইটো কি হয়? বাচ্চা নেকি? দুশ টকা ন? এইবিলাক চাওক লম্পেণ্টবিলাক 200 টকা। আজি ফেঞ্চি বজাৰৰ কমতে দি আছে প্ৰাইচবিলাক। এইবিলাকৰ প্ৰাইচ কিমান হাফ পেণ্টৰ? 200 টকাতে দি আছে জিন্সৰ হাফ পেণ্ট। চশমাই লওঁ ৰ একযোৰ। হেল্ল' ফ্ৰেণ্ডছ, এই চশমাযোৰ মই কেনেকুৱা লাগিছে চাওক, এইযোৰ লৈ লৈছোঁ 100 টকা দি। ইমান গৰম বাপৰে, 2 গ্লাছ কুঁহিয়াৰ ৰসে খাই লোৱা ভাল। 2 গ্লাছ দিওঁ। 30 টকা হয়, বেছি দাম নহয়। কিমান দাম এইবিলাক? এইবিলাক 400? ৰুমাল ল'ব আহিছে। এখন ৰুমাল লৈ ল'লোঁ 40 টকা দি। এইটো ফ্ৰেণ্ড চাওক হে, মানি বেগৰ অৱস্থা হে ৰাম, ফাটি ফুটি অৱস্থা নোহোৱা হৈ গৈছে। এইটো দিয়ে চলাই আছিলোঁ ইমান দিন।
মানুহ বেগ এটা লৈ ল'লোঁ পানীপুৰি দুটা খাই যাওঁ আৰু ফেঞ্চি বজাৰৰ পৰা আহি উলুবাৰীৰ পঞ্চৰত্ন হোটেলত সোমালোঁ চ' ইয়াতে বিৰিয়ানী খাই যাওঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' আহি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক